নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ এই ইউটিউব চেনেল চাৰ্পিঅ'বেনত স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ মাজলৈ অসমৰ সাংস্কৃতিৰ কেইটামান জানিবলগীয়া প্ৰশ্ন লৈ আহিছোঁ, যি প্ৰশ্নকেইটা আপোনালোকক আহিবলগীয়া নিযুক্তি পৰীক্ষাত কিছু হ'লেও সহায় কৰিব। সেয়ে আমি বেছি দেৰি নকৰি আজিৰ প্ৰশ্নকেইটাৰ উত্তৰ সমাধান কৰিবলৈ আৰম্ভ কৰোঁ বলক। তেনে বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি অসমৰ সংস্কৃতিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ ঋতু আৰু এজন খেতিয়কৰ জীৱনৰ গুৰুত্বপূৰ্ণ কাৰ্যবোৰ বাৰ্ষিক চক্ৰত চিহ্নিত কৰিবলৈ কোনটো উৎসৱ উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিহু। আহিছোঁ এতিয়া দ্বিতীয় প্ৰশ্নলৈ। বসন্তৰ আগমন আৰু বৰ্ষা ঋতুৰ আৰম্ভণিৰ সৈতে কোনটো বিহু উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঙালী বিহু। আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। খেতি পথাৰবোৰ ভৰি থাকিলে কিন্তু শস্য ভঁৰালবোৰ খালী অৱস্থাত কোনটো বিহুক অনুৰ্বৰ বিহু হিচাপে পালন কৰা হয়? কঙালী বা কাতি বিহু। শস্য চপোৱা আৰু শস্য ভৰ্তি হোৱাৰ সময়ত কোনটো বিহুক ধন্যবাদ জ্ঞাপন হিচাপে পালন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগালী বা মাঘ বিহু। আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ প্ৰশ্ন আপোনালোকক এটা কথা কৈ দিওঁ, যদি আপোনালোকে প্ৰশ্নবোৰ বহি বা কিছুমান ডায়েৰীত লিখিও থৈ দিব পাৰে, যিবোৰে আপোনাৰ হয়তো মনত থকাত কিছু হ'লেও সহায় কৰিব। সেই আপোনালোকে ভিডিঅ'টো পজ কৰি প্ৰশ্নবোৰ কিছু ডায়েৰী বা বহীত আপোনালোকে নোট কৰি ল'ব পাৰিব। আহিছোঁ এতিয়া 5 নম্বৰ প্ৰশ্নলৈ। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ, প্ৰতিটো বিহুৰ আগদিনা কি নামেৰে জনা যায়? প্ৰতিটো বিহুৰ আগদিনটোক কি নামেৰে জনা যায়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰুকা। চানডুবি উৎসৱ কোনে আয়োজন কৰে? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদে চানডুবি উৎসৱ উদযাপন কৰে। প্ৰতি বছৰে চানডুবি উৎসৱ ক'ত অনুষ্ঠিত হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপৰ চানডুবি বিলৰ পাৰত। আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। চানডুবি উৎসৱটো কোনবোৰ সম্প্ৰদায়ৰ মুখ্য উৎসৱ? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাভা আৰু হাজং। আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ একমাত্ৰ মেলাখন অনুষ্ঠিত হয় য'ত বিনিময় ব্যৱস্থা এতিয়াও জীয়াই আছে। আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনবিল মেলা। জোনবিলৰ ডায়ং বেগুৰিত জোনবিল মেলা কেতিয়াৰ পৰা আয়োজন কৰা হৈছিল? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1500 খ্ৰীষ্টাব্দৰ পৰা। আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডত। জোনবিল মেলা কোনটো সম্প্ৰদায়ৰ লগত জড়িত? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিৱা সম্প্ৰদায়। 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। মেডাম মেফি কোনে উদযাপন কৰে? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোমসকলে। কোন তাৰিখে মেডাম মেফি উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতি বছৰে 31 জানুৱাৰীত। 15 নম্বৰ প্ৰশ্ন। কাৰ স্মৃতিত মেডাম মেফিক উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পূৰ্বপুৰুষৰ স্মৃতিত। আহোমসকলৰ পূৰ্বপুৰুষৰ স্মৃতিত মেডাম মেফি উদযাপন কৰা হয়। আহিছোঁ এতিয়া দ্বিতীয় খণ্ডলৈ। আহিছোঁ আপোনাৰ এতিয়া অসমৰ সংস্কৃতিৰ দ্বিতীয় খণ্ডলৈ। আৰু দ্বিতীয় খণ্ডৰ আপোনাৰ প্ৰথমটো প্ৰশ্ন হৈছে, বাথৌ পূজা উৎসৱত মানুহে এজন ঈশ্বৰক পূজা কৰিছিল, তেওঁৰ বেলেগ নামবিলাক কি? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিলাডমৰা, খুৰীয়াব্ৰাই, শিৱব্ৰাই আৰু বাথৌ ব্ৰাই ইত্যাদি। আহিছোঁ আপোনাৰ এতিয়া দ্বিতীয় প্ৰশ্নলৈ। দ্বিতীয় প্ৰশ্ন হৈছে আপোনাৰ, কৰম হৈছে ক্ষমতাৰ আৰু যৌৱনৰ দেৱতাৰ কৰমৰ উপাসনা। কৰম হৈছে ক্ষমতাৰ আৰু যৌৱনৰ দেৱতা কৰমৰ উপাসনা। অসমৰ কোন সম্প্ৰদায়ৰ দ্বাৰা এই উপাসনা কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাহ জনজাতীয় সম্প্ৰদায়। আহিছোঁ আপোনাৰ তৃতীয় প্ৰশ্নলৈ। তৃতীয় প্ৰশ্ন হৈছে আপোনাৰ, কৰম পূজা আগষ্টৰ মাজভাগৰ এটা নিশা উদযাপন কৰা হয়, তাক কি বুলি জনা যায়?
আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভোগ একাদশী। আহিছোঁ আপোনাৰ 4 নম্বৰ প্ৰশ্নলৈ। কৰম পূজাৰ নিশা নৃত্য প্ৰদৰ্শনক কি বুলি কোৱা হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঝুমুৰ নৃত্য। আহিছোঁ আপোনাৰ 5 নম্বৰ প্ৰশ্নলৈ। আৰু আপোনাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত ফেলকন উৎসৱ কোন জিলাত উদযাপন কৰা হয়? ফেলকন ফেষ্টিভেল কোন জিলাত উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পশ্চিম কাৰ্বি আংলঙত। আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। কাৰ্বি আংলঙৰ উমৰাংচু চহৰত কোনে ফেলকন উৎসৱৰ আয়োজন কৰে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ব্লু হিলছ ছ'চাইটি। আহিছোঁ আপোনাৰ 7 নম্বৰ প্ৰশ্নলৈ। ফেলকন উৎসৱত অঞ্চলটোৰ কোনবোৰ জনজাতীয় গোটে তেওঁলোকৰ জাতিগত সংস্কৃতি প্ৰদৰ্শন কৰে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি, ডিমাচা আৰু অন্যান্য জনজাতীয় গোটে। 8 নম্বৰ প্ৰশ্ন হৈছে আপোনাৰ ৰাসলীলা হৈছে এটা বাৰ্ষিক উৎসৱ যাক পৰিৱেশন কৰা হয় পূৰ্ণিমা দিৱস। আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। কোন মাহ বা ঋতুত ৰাসলীলা উৎসৱ পৰিৱেশন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰৎকালত অক্টোবৰ নৱেম্বৰ মাহত কাতি আঘোণ পূৰ্ণিমাৰ দিনত। আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন জিলাত ৰাম মহোৎসৱ উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী আৰু নলবাৰীত ৰাম মহোৎসৱ উদযাপন কৰা হয়। আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। অসমত এতিয়াও ব্যৱহৃত বিশ্বৰ তৃতীয় পুৰণি গল্ফ ক্লাব কোনটো? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিমখানা। আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন জিলাত যুদিমা উৎসৱ পালন কৰা হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও জিলাত। আহিছোঁ আপোনাৰ 13 নম্বৰ প্ৰশ্নলৈ। কোন মাহত যুদিমা উৎসৱ উদযাপন কৰা হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰতি বছৰে ডিচেম্বৰৰ মাজভাগত। আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। যুদিমা উৎসৱ কোন সম্প্ৰদায়ৰ জাতিগত সাংস্কৃতিক সংগীত নৃত্যশিল্প আৰু লোককলাৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰতিপালনৰ ওপৰত কেন্দ্ৰিত? প্ৰশ্নটো আৰু এবাৰ কৈ দিছোঁ। যুদিমা উৎসৱ কোন সম্প্ৰদায়ৰ জাতিগত সংস্কৃতি সংগীত নৃত্য শিল্প আৰু লোককলাৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰতিপালনৰ ওপৰত কেন্দ্ৰিত? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিমাচা জনজাতীয়। আহিছোঁ আপোনাৰ আজিৰ খণ্ডৰ শেষৰ প্ৰশ্নলৈ। অসমৰ গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব শিখসকলৰ গুৰুদ্বাৰা কোন জিলাত আছে? অসমৰ গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব শিখসকলৰ গুৰুদ্বাৰ কোনখন জিলাত আছে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধুবুৰী জিলাত। আৰু ৰাইজ আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অহাকালি লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ বাই।